নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে এডুকেশ্যন ফৰ বাবলছ ইউটিউব চেনেললৈ। আজি আমি কথা পাতিম 2021 বৰ্ষৰ নোবেল বঁটা বিজয়ীসকল আৰু এয়ে হৈছে অতি দৰকাৰী সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ আৰু এই প্ৰশ্নোত্তৰসমূহ আমি যুগতাই আপোনালোকৰ আগত উল্লেখ কৰিম যে এই বছৰ কোন কেইগৰাকী ব্যক্তিয়ে নোবেল বঁটা লাভ কৰিছে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, চিকিৎসা বিজ্ঞানৰ 2021 বৰ্ষৰ নোবেল বঁটা বিজয়ী কোন? ইয়াৰ উত্তৰটো হ'ব ডেভিড জুলিয়াছ আৰু আৰ্ডেম পাটাপতিয়ান। এখেতলোকে যুটীয়াভাৱে লাভ কৰিছিল। 2 নম্বৰ প্ৰশ্ন, 2021 বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা বিজয়ী কোন? ইয়াৰ উত্তৰ হ'ব বেঞ্জামিন লিষ্ট আৰু ডেভিড মেকমিলন। এখেতলোককো দুয়োজনকে যুটীয়াভাৱে প্ৰদান কৰা হৈছে। 3 নম্বৰ প্ৰশ্নটো হ'ল 2021 বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা বিজয়ী কোন? ইয়াৰ উত্তৰটো হ'ব 2021 বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা বিজয়ীগৰাকী হ'ল আব্দুল ৰজক গুৰ্ণ। চতুৰ্থটো প্ৰশ্ন, 2021 বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা বিজয়ী কোন? 2021 বৰ্ষৰ পদাৰ্থ বিজ্ঞানক 3জন বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হৈছে। এখেতলোক হ'ল চ্যুকুৰ মানাবে, ক্লাউছ হেছেলমেন আৰু জিঅ'ৰ্জিঅ' পাৰিচি। এখেত 3জনক প্ৰদান কৰা হৈছে। 5 নম্বৰ প্ৰশ্ন, 2021 বৰ্ষৰ অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা বিজয়ী কোন? ইয়াৰ উত্তৰ হ'ব 2021 বৰ্ষৰ অৰ্থনীতিৰ 3জন ব্যক্তিক প্ৰদান কৰা হৈছে। ডেভিড কাৰ্ট, জছুৱা ডি এনগ্ৰিষ্ট, গুইডো ডব্লিউ ইমবেনষ্ট। 6 নম্বৰ প্ৰশ্ন, 2021 বৰ্ষৰ শান্তিৰ নোবেল বঁটা বিজয়ী কোন? ইয়াৰ উত্তৰ হ'ব দিমিত্ৰী মুৰাটভ আৰু মেৰিয়া ৰেছা। আৰু আজিলৈ আছিল আমাৰ প্ৰশ্ন শীতান্তৰ প্ৰশ্নোত্তৰ ইমানেই। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।